তো হেল্ল' গাইছ নমস্কাৰ মোৰ নাম জুৱেলছন আৰু আপোনালোকে চাই আছে জুৱেল মিক্স কমেডি ইউটিউব চেনেল যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ আৰু বেল আইকনটো দবাই ল'ব তো বন্ধুসকল আজি ভিডিঅ'টো আমি ৰিয়েক্ট ভিডিঅ' কৰি আছোঁ তো ৰিয়েক্ট কৰি আছোঁ আমি ভাই TRB ইউটিউব চেনেলৰ কিছুমান ফানি ভিডিঅ' বনাই তাৰ ওপৰত আমি ৰিয়েক্ট কৰিম ঠিক আছে তো তাৰ ভিডিঅ'টো চাওঁ আপোনালোকে ভিডিঅ'টোৰ মাজত আহক তাৰপিছতে আমি চাওঁ তো তাৰ ভিডিঅ'ত কিমান ফানি আছে আমি চাওঁ বৰ্তমান তো বলক ভিডিঅ'ত মাজত বাদ দিয়া হে দেৱালীৰ বম তাতকৈ ডাঙৰ ডাঙৰ বম জীৱনটোত ফুটি আছে হেল্ল' গাইজ তো সকলোৰে খবৰ বাৰু ভালনে তো পোনপ্ৰথমে সকলোলৈকে মোৰ ফালৰ পৰা দিৱালীৰ শুভেচ্ছা জনালো ফটকা চটকা মাৰিলানে তো ফ্ৰেণ্ডছ অকণমানো পলম নকৰি আজিৰ এই ফান্নি মিমছ ভিডিঅ'টো এনজয় কৰা আছো ভাই দেৱালীৰ বম তাতকৈ ডাঙৰ ডাঙৰ বম জীৱনটোত ফুটি আছে বেয়া নাপাব হোলীহে বুলি ৰংঘনা কেইটাৰ গালৈ বেয়া নাপাবা দেৱালীহে বুলি কৈ বম দলিয়াম পাক্কা পানীৰ আন এটা নাম জীৱন কি দৰকাৰ গা ধুই এক বাল্টি জীৱন নষ্ট কৰাৰ হেপী দিৱালী ফ্ৰেণ্ডছ কি সুন্দৰ পৰিৱেশ বাইদেউ মই যে ছিংগল সেইটো ডাঙৰ কথা নহয় মোক যে কোনেও পতাব পৰা নাই সেইটোহে ডাঙৰ কথা দিৱালীত বাইদেউজনীয়ে ফুল ঝাৰু হাতত লৈ ফটো উঠিবৰ কাৰণে দিছে ধুনীয়া পোষ্ট মাৰি দিলে নহয় বাইদেউজনীৰ কাষত এটা হাৰামীয়া ফটকা আৰে বাইদেউ এইখাৰ আকৌ কি কলা আকৌ আহি আছে আপোনালোকৰ মাজলৈ এই তিনি ভাই ফুলকবি বন্ধাকবি আৰু ওলকবি চৰাই বহে ডালত কোমোৰা লাগে ছালত তুমি বুলি চুমা দিলো খুলখালিজনীৰ গালত হেপী দিৱালী আৰে এইটো আকৌ কি দিৱালী হেভি দিৱালী তাৰ পাছত এওঁলোকে পাতিছে হেপী দিৱালী কিন্তু কেনেকৈ দিৱালী পাতিছা ভাল কথা কিন্তু এনেকৈ ফটকা মাৰিলে আকৌ চাবা নুনুযাই নলাত পৰি থাকিব তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই তো ভিডিঅ'টো যদি চাই তোমালোকে ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু লগতে যিসকলে এই চেনেলটো নতুনকৈ আহিছা সেইসকলে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ ব্লগিং চেনেলটো নতুন ব্লগছ ভিডিঅ' আপলোড দিছো তোমালোকে চাবা লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তো ফ্ৰেণ্ডছ আজিলৈকে এৰিলো বাই বাই হেল্ল' গাইজ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকে যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে তেতিয়াহ'লে চেনেলটো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেধৰণৰ আপোনালোকে ৰিয়েক্ট ভিডিঅ' চাবলৈ আপোনালোকে কমেণ্ট কৰিব তো গাইজ আজিলৈকে বাই বাই তো